মোৰ শিৱসাগৰ জিলাত বিমল বৰা নামৰ এজন অভিভাৱক মন্ত্ৰী ওলাইছে স্বয়ম্ভু। তেওঁ কি কৰিছে যে প্ৰথম অৱস্থাতো তেওঁলোকৰ অস্তিত্ব শূন্য, তেতিয়া অকল মই কৰি আছিলো, তেতিয়া আমাৰ ৰাইজৰ দলৰ কৰ্মীসকলে কৰি আছিলে, তেতিয়া ৰাইজে কেৱল মানুহক উদ্ধাৰ আৰু সহায় কৰি আছিলে। সেই সময়ত বিমল বৰা নাই। কিন্তু যেতিয়া আমি কৰি থকা কামটোক মানুহে প্ৰশংসা কৰিলে, মানুহে মানুহৰ বাবে জনতাই কৰা কামটোক যেতিয়া মানুহে প্ৰশংসা কৰিলে, তেতিয়া স্বয়ম্ভু বিমল বৰাই অভিভাৱক মন্ত্ৰীক কৈ শিৱসাগৰত আহি কি কৰিলে জানে? সব ৰিলিফৰ বস্তুবিলাক বিজেপিৰ মানুহবিলাকক দি দিলে, বিজেপিৰ ৱাৰ্ড মেম্বাৰবিলাকক। বিজেপিৰ ৱাৰ্ড মেম্বাৰে কৰবাত ৰিলিফৰ বস্তু মানুহক দিছে, কৰবাত নিজে মাৰি দিছে। তেনেকুৱা মাৰি দিয়াৰ ঘটনা এজন ৱাৰ্ড মেম্বাৰ বৰা নামৰ এজন ৱাৰ্ড মেম্বাৰে মাৰি দিয়ে, বিতুপন বৰা নে কি নাম আছিলে, বিতুপন বৰা নামৰ এজন ৱাৰ্ড মেম্বাৰে যেতিয়া মাৰি দিলে বস্তুবিলাক, সেইটো যেতিয়া ৰাইজে ধৰিলে, সেই ৰাইজে ধৰা মানুহজনকহে উল্টাই, ৰাইজে ধৰা মানুহজনকহে উল্টাই বিমল বৰাই এছপিক লগাই জেলত ভৰাইছে, কেছ দিছে। মই বিমল বৰাক ধমকি লগাইছো, বোলো তোমাৰ লোকেল পলিটিক্স বাদ দিয়া, ইয়াত বিজেপিৰ 2 নম্বৰী গেৰুৱা পলিটিক্স বন্ধ কৰা। তোমালোকৰ ৱাৰ্ড মেম্বাৰে বানপানীত পৰা মানুহৰ বস্তু কেনেকে নিজৰ ঘৰত ৰাখিব পাৰে আৰু সেই বস্তু কেনেকে খাব পাৰে? বান সাহায্যটো এওঁলোকৰ গেৰুৱা নীতি, বান সাহায্যটো এওঁলোকৰ বিজেপি নীতি, বান সাহায্যটো এওঁলোকৰ বৈষম্য নীতি। দুৰ্ভাগ্যজনক কথা জানেনে? শিৱসাগৰত যিসকল মানুহে 15,000 টকা পাব লাগে, তাৰ বহুত মানুহে 15,000 টকাটোকে পোৱা নাই। অকল শিৱসাগৰ নহয়, চৰাইদেউ, যোৰহাট সকলোতে। কেলে কোনে পাব সেইটো বনাইছে আকৌ বিজেপিৰ মানুহবিলাকে। কালি মুখ্যমন্ত্ৰীয়ে মই কোৱা শুনিছো যে তেওঁলোক হাজাৰ হাজাৰ কমপ্লেইন আহিছে। মই মুখ্যমন্ত্ৰীক কব খুজিছো যে এই কাম গাঁওবুঢ়াক কৰিবলৈ দিয়ক, এই কাম ৱাৰ্ড মেম্বাৰক কৰিবলৈ দিয়ক, এই কাম চৰকাৰী মানুহক কৰিবলৈ দিয়ক, এই কাম নিৰপেক্ষভাৱে কৰিবলৈ দিয়ক। আপোনালোকৰ গেৰুৱা বাহিনীৰ এই 2 নম্বৰী মানুহকেইটাক আপোনালোকে মানুহ চিলেক্ট কৰিবলৈ নিদিব। এওঁলোকে মানৱীয়ত বুজি নাপায়। এওঁলোকে বিপদত কোন পৰিছে তাতকে কোন বিজেপিৰ মানুহটোৰ নামটো ভৰাই দিব পাৰি সেইটোহে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট। মইতো স্পষ্ট ৰূপত দাবী জনাব খোজো যে শিৱসাগৰ আৰু চৰাইদেউত যিবিলাক ইলিগেল নাম সোমাইছে তাৰ কাৰণে সম্পূৰ্ণৰূপে বিমল বৰা জগৰীয়া। কিন্তু দুৰ্ভাগ্যবশতঃ বিমল বৰা নামৰ এটা কিট সোমাইছে শিৱসাগৰত। সেই কিটটোৱে, সেই পতংগটোৱে কি কৰিছে জানেনে? একদম বান সাহায্য প্ৰদান আৰু বান পীড়িত মানুহৰ তালিকা তৈয়াৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে 2 নম্বৰী কৰি আছে। সেইকাৰণে এতিয়া যিসকলে পাব লাগে তেওঁলোকৰ নাম নাই, যিসকলে পাব নালাগে তেওঁলোকৰ নাম তাত ভৰাইছে। এইটো পুৰা বিমল বৰাৰ প্লান মতে বিজেপিৰ 2 নম্বৰী গীটাই কৰি আছে। মইতো সেইকাৰণে বিমল বৰাক আপোনাৰ যি গাৰ্জেন মিনিষ্টাৰ পাতিছে শিৱসাগৰ আৰু চৰাইদেউ, তেওঁক তাৰ পৰা আঁতৰাই দিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক দাবী জনাইছো।